জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে সাংবাদিক মেল APSC ক্ষেত্ৰতো SIT গঠন হৈছিল কিন্তু ফলাফল কি হ'ল বৰ্তমান চৰকাৰখনে ন্যায় প্ৰদানৰ ক্ষেত্ৰত কি কৰি আছে তাৰ কেইটামান উদাহৰণ হৈছে উমৰাংচু কয়লা খনিৰ মৃত্যু হোৱা শ্ৰমিকৰ ন্যায় জুনমণি ৰাভা আৰু অৰ্ণমাই বৰা ক্ষেত্ৰত চৰকাৰে ন্যায় দিব নোৱাৰিলে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হোৱা কথা কৈছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সেয়া হৈ নুঠিল জুবিন গাৰ্গৰ ন্যায় কি হ'ব তদন্তৰ কিছু দিশ আৰু মুখ্যমন্ত্ৰীৰ আচৰণ ভাৰতীয় ন্যায় সংহিতাৰ কাৰণ দল আৰু চৰকাৰ বেলেগ কিন্তু যেতিয়া মন্ত্ৰীবিলাকে চন্দ্ৰমোহন পাটোৱাৰী পীযুষ হাজৰিকা ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাকে যেতিয়া ৰৈ পেলাই যেতিয়া সেইটো তেতিয়া ন্যায়ৰ কাৰণে যেতিয়া তেওঁলোকে ৰাজপথত আহি যায় গতিকে গোটেই কিন্তু আমি যিটো গণতান্ত্ৰিক যিটো কাঠাম কাৰ্যপালিকা ন্যায়পালিকা এই গণতান্ত্ৰিক কাঠামটোৰ প্ৰতি কিন্তু আমি প্ৰশ্ন চিহ্ন দাঙি ধৰিছোঁ আণ্ডাৰ আৰ্টিকল 164(2) এই আমাৰ যিটো কাউন্সিল অফ মিনিষ্টাৰ দে আৰ একাউণ্টেবল টু দ্য লেজিছলেটিভ এছেম্বলি তেওঁলোকে উত্তৰ দিব লাগিব কাইলৈ পৰহিলৈ বিধানসভাত এই প্ৰশ্ন উঠিব জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিভিন্ন প্ৰশ্ন উত্থাপন হ'ব বিৰোধীয়ে বা বিভিন্ন পক্ষ চৰকাৰক থকা সৰকা কৰিব চৰকাৰে এইবিলাক উত্তৰ দিব লাগিব আৰু এই উত্তৰ দিব লাগিব এই তদন্তৰ গতি ক্ষিপ্ৰ হ'ব লাগিব ভাল তদন্ত হ'ব লাগে নে ৰাজপথত গৈ পেলাই তেওঁলোকে আন্দোলন কৰিব লাগে গতিকে এইবিলাক আচলতে ৰাইজক হাঁহিৰ খোৰাক যোগোৱাৰ বাহিৰে একো হৈ থকা নাই এটা কথা হৈছে যে আমিও কৈছোঁ যে দলে হয়তো পাৰে যদি মন্ত্ৰী বিধায়কসকল নাথাকে দলে হয়তো পাৰে এটা কথাটো হৈছে সেইকাৰণে আমি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰে কেইটামান প্ৰশ্ন কৰি যাব বিচাৰিছোঁ দিলীপ শইকীয়া ডাঙৰ তেখেতে উত্তৰ দিব লাগিব দিলীপ শইকীয়া ডাঙৰক আমি কৈছোঁ যে এই যে অৰ্ণমাই বৰাৰ ন্যায় নহ'ল স্বয়ং মুখ্যমন্ত্ৰীজনে মা সম্বোধন কৰাৰ পিছত আজি বিগত 1.5 বছৰ 2 বছৰ উচ্চতম ন্যায়ালয়ত নগ'ল এতিয়াতো আবেদন কৰাৰ সময় গুচি গ'ল বা আজি উত্তৰ কাছাৰত যে পানীত ডুবি ডুবি এই কৰুণ মৃত্যু ঘটিলে এই মানে দুখীয়া অত্যন্ত হেৰি মানুহখিনি এই মানুহখিনিৰ ক্ষেত্ৰত তেওঁলোকে ন্যায় যাত্ৰা কৰিবনে নাই ন্যায় যাত্ৰা কেৱল জুবিন গাৰ্গৰ মাজতে সীমাবদ্ধ থাকিবলৈ নহ'ব জুবিন গাৰ্গ শব্দই হৈছে আজি ন্যায় শব্দৰ মানে প্ৰতিশব্দ জুবিন গাৰ্গৰ অবিহনে অসমত ন্যায় যদি ন্যায় নাপায় অসমত ন্যায় অসাৰ কিন্তু সামগ্ৰিক ন্যায় ব্যৱস্থা উন্নত হ'ব লাগিব বাৰে বাৰে কম আৰু সামগ্ৰিক ন্যায় ব্যৱস্থা বিগত 3-4 বছৰত চূড়ান্তভাৱে ব্যৰ্থ চূড়ান্তভাৱে নিৰপেক্ষ নোহোৱাৰ পৰিপ্ৰেক্ষিতত পক্ষপাতিত্বমূলক আছিলে আমি বহুবাৰ কৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ আচৰণ পক্ষপাতিত্বমূলক যাৰ বাবে আচলতে ন্যায় যি দেখায় সেই সেয়া ন্যায় নহয় এচামক ন্যায় দিয়া দেখায় কিন্তু মানে যিটো আমাৰ অসমীয়াত কয় খেনুক দেখি ৰন্ধা বহা খেনুক দেখি দুৱাৰ মাৰা নীতি আমি আৰম্ভণিৰ পৰা দেখি আহিছোঁ এইবিলাক গতিকে এয়া আছিল অৰ্ণময় বৰাৰ গোচৰৰ কথা দ্বিতীয় যিটো আমাৰ অসম লোকসেৱা আয়োগৰ গোচৰৰ কথা কৈ আমি এই গোটেই কথাখিনি সামৰণি মাৰিম চাওক পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এই অসম লোকসেৱা আয়োগৰ কেলেংকাৰী সংঘটিত হৈছিলে এতিয়া কথাটো হৈছিলে এখন ন্যায়িক আয়োগ গঠন হ'ল বৰ বেছি দীঘলীয়া নকৰোঁ আগৰ কথাখিনি বহুত দীঘলীয়া কথা আছে ইয়াত মই দুটা কথা কৈ যাম আপোনালোকে SIT কি বস্তু আৰু আপোনালোকে জুডিচিয়েল এনকুৱাৰী কি বস্তু দুইটা কথা গম পাব যিটো জুবিন গাৰ্গৰ ডাঙৰীয়াৰ হত্যাৰ লগতো বা মৃত্যুৰ লগতো জড়িত আছে SIT আৰু জুডিচিয়েল কমিশ্যন এই দুইটাক কেনেকৈ চৰকাৰ এখনে ভেঙুচালি কৰিব পাৰে চৰকাৰখনে কেনেকৈ ভেঙুচালি কৰিব পাৰে এই কথাটো গম পাব কথাটো হৈছিলে যে এখন ন্যায়িক আয়োগ হ'ল কোনে ন্যায়িক আয়োগখন গঠন কৰিছিলে অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছিলে তাৰ পাছত কণ্টেম্প অফ কোৰ্ট কৰি হ'লেও আমি সেই ন্যায়িক আয়োগখন বহুৱাবলগীয়া হ'ল ভাল কথা তাৰ পাছত 2022 চনৰ 1 এপ্ৰিলত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিছে 21 চনত মে' মাহত আৰু 2022 চনৰ মানে 2 এপ্ৰিলত এই যিখন আমাৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখন অসম চৰকাৰে গ্ৰহণ কৰে তাৰ আগৰ সময়ত মাৰ্চ মাহত দুবাৰকৈ অসম চৰকাৰক পত্ৰ প্ৰেৰণ কৰে কিন্তু অসম চৰকাৰে সেই পত্ৰ কয় যে আমি আমাৰ প্ৰতিবেদন সমাপ্ত হৈছে আপোনালোক আহিব পাৰে অসম চৰকাৰ নাহিলে অসম চৰকাৰ বৰ নাহি পেলাই কি কৰিলে মানে এই যে জুডিচিয়েল কমিশ্যনক তেওঁলোকে কেনেকৈ মানে ঠগবাজিবিলাক কৰিব পাৰে চৰকাৰৰ হাতত কিমান ক্ষমতা থাকে চাওক 1 এপ্ৰিল 2022 দিনা একাংশ বক্ৰপথৰ বাছনিভুক্ত ACS বিষয়া লগতে সেই গোটেই বেটছটো বহুখিনি ACS বিষয়াক তেওঁলোকে কি কৰিলে পদোন্নতি দিলে পদোন্নতি দিয়াৰ পৰৱৰ্তী সময়ত পিছদিনা নাটকীয়ভাৱে গৈ পেলাই এই যিখন আমাৰ জুডিচিয়েল কমিশ্যনৰ ৰিপৰ্ট গ্ৰহণ কৰে চাওক কিমান নাটকীয় এই মানুহখিনি প্ৰমোশ্যন দিয়াৰ পাছত গ্ৰহণ কৰে তাৰ পাছত কি হ'ল এখন মুখ্য সচিবৰ কমিটি গঠন কৰা হ'ল জুডিচিয়েল কমিশ্যনখনক এক্সামাইন কৰিবৰ কাৰণে পঢ়ি চাবৰ কাৰণে সেই জুডিচিয়েল কমিশ্যনখনত কোন আছিলে জুডিচিয়েল কমিশ্যনত আছিলে মুখ্য সচিব আমাৰ এজন অতিৰিক্ত মুখ্য সচিব স্বয়ং DGP ভাস্কৰজ্যোতি মহন্ত সেইটো সময়ত এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ নলিন কোহলি এইবিলাক মানুহ যেতিয়া থাকিব গোটেই প্ৰশাসনখনৰ আচলতে ক'বলৈ গ'লে এটা খুঁটা আপুনি বা মই কি ভাবোঁ যে এখন জুডিচিয়েল কমিশ্যন অফ এনকুৱাৰী এক্ট দেই চেণ্ট্ৰেল এক্টৰ অধীনত হোৱা এখন এক্ট
এই একমতে যেতিয়া এখন কমিশ্যন হয়, এজন ন্যায়াধীশে যেতিয়া এটা ৰিপৰ্ট দিছে, সেই ৰিপৰ্টটো কিমান শ্ৰদ্ধা থাকিব লাগিব, কিমান সন্মান থাকিব লাগে। আপুনি ভাবই আচৰিত হ'ব, এই কমিশ্যনখনে, ইটছ এ ক্ৰিমিনেল এক্ট, আই এম ছেইং টু ইউ, এই কমিশ্যনখনে এই ৰিপৰ্টটো পৰ্যবেক্ষণ কৰা আৰম্ভ কৰিছিলে মে' মাহত, আৰু 11 নৱেম্বৰ 2022 কি কৰিলে, এই জুডিচিয়েল কমিশ্যনে স্পষ্টকৈ দোষী সাব্যস্ত কৰা বহুত DSP, APS বিষয়াৰ নাম থকা এই লিষ্টটোক কি কৰিলে, তেওঁলোকক প্ৰমোশ্যন দিলে, তেওঁলোকক এডিশ্যনেল SP লৈ প্ৰমোশ্যন দিছে। আজি তেওঁলোকৰ কিছুমান এডিশ্যনেল SP গ্ৰেপ্তাৰ হৈছে। এই যিটো আমাৰ হিতেশ দেৱশৰ্মাৰ ল'ৰা, এইবিলাকৰ নামো লাহে লাহে আহি আছে, প্ৰমোশ্যন দিলে। এইটো চাওক, এখন যেতিয়া ন্যায়িক আয়োগৰ প্ৰতিবেদন হৈছে, ইমান এটা গুৰুত্বপূৰ্ণ বস্তু। ন্যায়িক আয়োগৰ প্ৰতিবেদনখন প্ৰথম কথা হৈছে, যিখন কমিশ্যন অফ এনকুৱাৰী এক্টৰ ছেকশ্যন 3 ছাবছেকশ্যন 4 মতে আমি 6 মাহৰ ভিতৰত বিধানসভাত এলং উইথ একশ্যন টেকেন ৰিপৰ্টছ উপস্থাপন কৰিব লাগে। গৈ দৌৰাদৌৰিকৈ এখন SIT গঠন কৰিলে। SIT গঠন কৰিলে কি হ'ব, প্ৰথম 4-5 জনক গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ নকৰে। এটা সময়ত গৈ বিশেষ ন্যায়াধীশ আমাৰ শ্ৰদ্ধাৰ দীপক ঠাকুৰে ডাঙৰীয়া, তেখেত ক্ষুণ্ণ হৈ গ'ল। তেখেতে আৰু তাক দায়িত্ব দিলে SITৰ নতুন ইনভেষ্টিগেটিং অফিচাৰ, এজন IPS বিষয়া প্ৰতীক থুবে। আৰু চৰকাৰৰ চুটলিপিৰ মতে কাম কৰি IPS বিষয়া প্ৰতীক থুবেক কোৰ্টে তেওঁৰ SIT তদন্তৰ পৰা আঁতৰাবলৈ ক'লে, যে এই বিষয়াজনে ইমানেই বেয়া তদন্ত কৰিছে, তাৰ ফলত ক'লে যে উই ডাইৰেক্ট দ্য হেড অফ দ্য SIT to engage a new investigating officer not below the rank of Deputy Superintendent of Police to conduct further investigation of the case and submit the report in the final form within 3 months. 24/6/2024 গ্ৰেপ্তাৰ কৰিব, মানে তেওঁক আঁতৰাব ক'লে প্ৰতীক থুবে। গতিকে এই প্ৰতীক থুবে প্ৰথম আপোনাৰ ভুক্তভোগী কোন হ'ল? এইবিলাক বলিৰ পঠা, চৰকাৰ চুটলিপিত কাম কৰি পানেশ্বৰ সিং, তাৰপিছত এজন IPS বিষয়া। কাৰণ তেওঁ কি কৰিছিলে, কিছুমান পাৰ্টিৰ ক্ষেত্ৰত প্ৰচিকিউটেবল এভিডেঞ্চ নাই বোলে। আজি যেনেকৈ ছিংগাপুৰত নাযায় বুলি কয়। তাৰপাছত কি হ'ল, তাৰপাছত আপোনাৰ নেক্সট আপোনাৰ 17/9/2024 নেক্সট আয়োজন বহুত বাধ্য হ'ল। আৰু এই যে আমি ক'লোঁ, এই যে NIAত পঠিওৱা ৰুমিৰ তুমি এইখিনি অত্যন্ত শক্তিশালী আছিলে। মানে ইণ্টাৰেষ্টিং জমনি কথাটো শুনক, বৰ হাস্যকৰ কথাটো শুনক। কংগ্ৰেছৰ দিনৰ কেলেংকাৰী দেই, কিমান চেষ্টা কৰা গৈছে এই কেলেংকাৰীৰ এই ঠগ প্ৰবঞ্চক ৰাজপত্ৰিত বিষয়াক এই BJP চৰকাৰৰ দিনত, এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। ইয়াৰ দ্বাৰা কি প্ৰমাণ হয়? ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে এই কেলেংকাৰী আচলতে কংগ্ৰেছৰ দিনত হৈছিল যদিও সেই মানুহবিলাক, যিবিলাক মানুহ এই কেলেংকাৰীৰ লগত সম্পূৰ্ণভাৱে জড়িত আছিল, আজি সেইবিলাক মানুহ হাড়ে হিমজে BJP দলত সোমাই গ'ল। গতিকে এইটো BJP দলৰ নাম ইনহেৰিটেঞ্চ, BJP দলে যৌতুকত আনিছে, আগতো কৈছোঁ। গতিকে এই ধৰণে তেওঁলোকে কি কৰিলে, দুজনকৈ SIT তদন্তকাৰী বিষয়াই খেদা খাবলগীয়া হ'ল। তাৰ পাছতো আপোনালোকে চাব 9জন এনেকুৱা বিষয়া আছিলে, যিকেইজনক কি কৰিলে চাওক। SIT তদন্ত কেনেকুৱা, SIT তদন্ত কিমান ভেকু ভাওনা। ইমান গালি খোৱাৰ পিছতো, এজন IPS বিষয়া হোৱাৰ পিছতো 15জনমান বিশেষ মানে ব্যক্তিৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট তেওঁলোকে নিদিলে। খুব শক্তিশালী, আজিও চাকৰি কৰি আছে চাব। বহি চুৰ কৰি 50 নম্বৰ বহি নম্বৰ বৃদ্ধি কৰি হোৱা নৱনীতা শৰ্মা আজিৰ দিনত কোকৰাঝাৰৰ এডিশ্যনেল SP হৈ আছে। গোৱালপাৰাৰ এডিশ্যনেল SP হৈ আছে ঋতুৰাজ জলে, এডিশ্যনেল SP ক্ৰাইম। এয়া হাস্যকৰ নহয়নে? গোটেই ন্যায়িক ব্যৱস্থাটোক কেনেকুৱা ধৰণৰ এটা আচলতে মোকাৰি লৈ পৰ্যবেক্ষিত কৰিছে। গতিকে SIT ইনভেষ্টিগেশ্যন, এই যে কৈ আছে মানুহে ভাল, এই যে কৈছে ন্যায়ালয়লৈ তেওঁ ঢালিছে। গতিকে এই যে ন্যায়াধীশসকলো জানে বহুত সময়, কেতিয়াবা মেলে মিটিঙে সেইকাৰণে ন্যায়াধীশসকলক কয় যে চৰকাৰে গোটেই ভুলটো কৰি পেলাই গোটেই বিষয়টো ন্যায়ালয়লৈ ঠেলি দিয়ে, যা কি কৰোঁ কৰ। এই ধৰণৰ যেতিয়া তদন্ত হৈ আছে SITৰ আণ্ডাৰত APSCত, য'ত ন্যায়ালয়ে নিজাববীয়াকৈ অভিযুক্ত কৰি পেলাই তেওঁলোকৰ বিৰুদ্ধে গোচৰ ল'বলগীয়া পৰিস্থিতি হ'ল এই APSCৰ SITৰ এই দশা। আৰু ন্যায়িক আয়োগক কি সন্মান কৰিছে? উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া ন্যায়িক আয়োগ, চৰকাৰে নহয়। সেই ন্যায়িক আয়োগৰ প্ৰতিবেদনখন ৰাজহুৱা নকৰি সেই প্ৰতিবেদন পঢ়ি থকা সময়ত উইথ দ্য ক্ৰিমিনেল ইণ্টেনশ্যন কিছুমান ঠগ প্ৰবঞ্চক বিষয়াক প্ৰমোশ্যন দিয়া গৈছে। গতিকে সেইকাৰণে কৈছোঁ, আমাৰ শংকা আছে, আমাৰ ভয় আছে যে আজি এই যে শৰ্মা চৰকাৰৰ দিনত ন্যায়িক আয়োগৰ SITৰ কি বিলৈ আমি দেখি আহিছোঁ। গতিকে আমাৰ শংকা আছে, এই যে মুখ্যমন্ত্ৰী এই ধৰণৰ বক্তব্যবিলাকৰ কিন্তু প্ৰতি আমাৰ শংকা আছে যে মই আজি ৰাজপথত ওলাই যাম চাৰ্জশ্বিট। কিয়? তোমাৰ SIT, আপোনাৰ গৃহ বিভাগৰ SIT কি ভাল পানী নসৰা চাৰ্জশ্বিট দিব নোৱাৰিব নেকি? সেইকাৰণে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে আমি একদম ৰাজপথত আহি নতুন ইছ্যু ক্ৰিয়েট কৰিম নেকি? ৰাজনৈতিক প্ৰচাৰ কৰিম নেকি? আনকি স্বয়ং মুখ্যমন্ত্ৰীজনে খুব লাজ লগাকৈ এই যে ছিংগাপুৰৰ ল'ৰা ছোৱালীখিনিক কৈছে যে ব্ৰাইট অসমীয়া, এই ধৰণে APSCৰ এই ঠগ প্ৰবঞ্চক ল'ৰা ছোৱালীবিলাকক কেতিয়াবা অসমীয়া ল'ৰা বুলি কয়, কেতিয়াবা মানৱীয় দৃষ্টিভংগী চোৱাৰ কথা কৈ পেলাই এই বিগত আজি এই 3-4 বছৰ সুৰক্ষা দিয়াৰ অপ্ৰাণ চেষ্টা চলিলে। গতিকে আমাৰ এইটোৱে প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন দিলীপ শইকীয়া ডাঙৰলৈ, যে এই APSC কেলেংকাৰী কথা কৈ বা APSC কেলেংকাৰী প্ৰতিবাদ কৰি শাসনৰ বাঘজৰি লৈ অহা BJP চৰকাৰে এতিয়া
এই কেলেংকাৰী প্ৰসংগটো যিবিলাক হৈ আছে অন্যায় তাৰ বিৰুদ্ধেও তেওঁলোকে আজি প্ৰতিবাদ কৰাৰ তেওঁলোকৰ সাহস হ'বনে? কাৰণ ন্যায় কিন্তু এটা মানে কালেক্টিভ প্ৰচেছ, অকল এটা বিষয় চালে নহ'ব। আজি যে সামগ্ৰিকভাৱে ন্যায়টো বঞ্চিত হৈ আছে মানুহ, অসমৰ ন্যায়িক ব্যৱস্থা বেয়া, ক্ৰিমিনেল আজি কি হৈছে, এডিশ্যনেল ক্ৰাইম হৈ বহি আছে অসমৰ 2-3খন জিলাত। এয়া হৈছে অসমৰ বাস্তৱ পৰিস্থিতি। ইয়াৰ বিৰুদ্ধে সাহস হ'বনে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ প্ৰতিবাদ কৰাৰ? আৰু তেতিয়াহ'লে আমি আপোনাক স্বাগতম জনাম। গতিকে সেইখিনি মূল কথা। শেষত এষাৰে কথা কৈ যাওঁ যে এই যে যিটো ন্যায় যাত্ৰা হৈছে, ন্যায় যাত্ৰা প্ৰতিটো দলেই কৰিছে, ৰাজনীতি কিছু পৰিমাণে। গতিকে ন্যায় যাত্ৰাটো কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ বাবে হ'ব নালাগে, সেইটো প্ৰধানকৈ জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি আৰু অসমৰ সামগ্ৰিক যাতে ন্যায় প্ৰাপ্তিৰ যাতে পথবিলাক সুগম হয়, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাঠামবিলাক যাতে সবল হয়, তাৰ মানে বিষয়ে সকলোৱে আচলতে বিৰোধীয়ে হওক বা চৰকাৰে হওক তাৰ বিৰুদ্ধে যুঁজ দিব লাগে। আৰু সেয়াই যদি নকৰে সকলোৱে কিন্তু কৰ্মফল ভুগিব লাগিব। কাৰণ আজি বিৰোধী ক্ষেত্ৰতো আপোনালোকে চাব যে চৰকাৰখনক, বিজেপি চৰকাৰক বেয়া পালেই যে কোনোবাই গৈ কংগ্ৰেছক ভাল পাই যাব। কোনটো এনেকুৱা ডাঙৰ ইছ্যু আছে যিখিনি বিষয়ত আজি কংগ্ৰেছ চৰকাৰে বা অন্য বিৰোধী, আৰু আনকি আজি জুবিন গাৰ্গৰ বিষয়টো চাওক, বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুদ্ধ দিব পৰা নাই। বিৰোধীবিলাক আজি এই ধৰি লওক নিৰ্বাচন বুলিও যদি আমি ধৰোঁ 4-5 মাহ নিৰ্বাচনত থকা সময়ত এতিয়াও বিৰোধীয়ে নিজৰ তেওঁলোকৰ জমিদাৰী মানসিকতা লৈ নিজৰ মই বৰ বাপ লৈ তেওঁলোক বহি আছে যে আমি অকলে যুঁজি আছোঁ। কিন্তু সামগ্ৰিকভাৱে গোটেই বিৰোধীয়ে একলগ হৈ যুঁজ দিলে অসমৰ ন্যায়িক ব্যৱস্থা ভাল হ'ব, জুবিন গাৰ্গে ন্যায় পাব। আৰু সেই একেটা কথা আমি শাসকীয় দলকো কওঁ, দিলীপ শইকীয়া ডাঙৰীয়াকো কওঁ যে আজি যিসকল মানুহে আজি কংগ্ৰেছৰ পৰা আহি কংগ্ৰেছৰ সময়ৰ কেলেংকাৰীবিলাক বচাই আহিছে, যিবিলাক মানুহৰ লগত আজি জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত মানুহবিলাকৰ নাম আহিছে, সেই মানুহবিলাকক আজি এতিয়া নিৰ্বাচনলৈ 4-5 মাহ থকা সময়ত আপোনালোকে অতৰক। সৎ নিকা ব্যক্তিৰ মানুহক আপোনালোকে নেতৃত্ব দিয়ক, দলৰ বা চৰকাৰৰ দি আপোনালোকে জুবিন গাৰ্গক ন্যায় দিয়ক। কাৰণ সেই মানুহবিলাক আঁতৰিলেহে মানুহৰ বিশ্বাস হ'ব যে ন্যায় ক'ৰবাত দিছে। আজি যেতিয়া মানে চৰকাৰৰ বৰঘৰত থকা মানুহবিলাকৰ লগতেই যেতিয়া চামকানু মহন্ত বা তেওঁলোকৰ পৰিয়াল বা এখন সুসম্পৰ্ক থাকিব, তেওঁলোকৰ নিজৰ যেতিয়া মানে ব্যৱসায়িক তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব, তেতিয়া ৰাইজৰ সন্দেহ এনেই হ'ব। গতিকে সেইখিনি মূল কথা। ধন্যবাদ।